So welcome back friends. স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে LS টিউটৰিয়েল য'ত আপুনি শিকিব পাৰে কম্পিউটাৰ সম্পূৰ্ণভাৱে অসমীয়াত। সো আজিৰ আমাৰ টপিক হৈছে ৱেব এপ্লিকেশ্যন বেচিক য'ত আমি শিকিম নেটৱৰ্ক ফাণ্ডামেণ্টেল আৰু নেটৱৰ্ক ফাণ্ডামেণ্টেলৰ আধাৰত আমি আজি শিকিম নেটৱৰ্ক কি বস্তু হয় আৰু নেটৱৰ্কৰ প্ৰকাৰবিলাক যেনে আপোনাৰ লোকেল এৰিয়া নেটৱৰ্ক, ৱাইড এৰিয়া নেটৱৰ্ক আৰু মেট্ৰ'পলিটেন এৰিয়া নেটৱৰ্ক। আৰু এই ভিডিঅ'টো হৈছে 10ম শ্ৰেণীৰ বাবে। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো প্ৰথমে আমি জানি লওঁ যে নেটৱৰ্ক বস্তুটো হয়নো কি। সো যেতিয়া দুটা বা তাতকৈ অধিক কম্পিউটাৰক পৰস্পৰৰ সৈতে সংযোজিত কৰি পৰস্পৰৰ মাজত তথ্য আদান প্ৰদান কৰিব পৰা হয় তেতিয়া তাক আমি নেটৱৰ্ক বুলি ক'ব পাৰোঁ। মানে বুজিছে যে যেতিয়া আমি এটা বা তাতকৈ কম্পিউটাৰ তাৰৰ সহায়ত সংযোগ কৰিব পাৰোঁ আৰু কম্পিউটাৰবিলাকৰ ভিতৰত এটা কম্পিউটাৰৰ পৰা আৰু এটা বেলেগ এটা কম্পিউটাৰলৈ কিবা এটা তথ্য আদান প্ৰদান কৰিব পৰাকৈ যায় বা কৰিব পাৰোঁ তেতিয়া আমি ক'ব পাৰোঁ যে কম্পিউটাৰবিলাকত এটা নেটৱৰ্ক গঠিত হৈছে। যেনেকুৱা ধৰক এইটো এটা কম্পিউটাৰ, এইটো এটা কম্পিউটাৰ, এইটো এটা কম্পিউটাৰ। চ' যেতিয়ালৈকে আপোনাৰ কম্পিউটাৰটো এনেকৈ থাকিব তেতিয়ালৈকে এইটো নেটৱৰ্ক নহয়। আমি যেতিয়াই তাক এনেকৈ কানেকশ্যন এটা কৰি দিম কম্পিউটাৰৰ মাজত, চ' তেতিয়া আমি ক'ব পাৰোঁ যে এইটো এটা নেটৱৰ্ক গঠিত হৈছে। চ' নেটৱৰ্ক গঢ়াৰ মেইন উদ্দেশ্য হৈছে যিটো নেটৱৰ্ক স্থাপন কৰা হয় এইটোৰ মুখ্য উদ্দেশ্য হৈছে যে ইউজাৰবিলাকৰ মাজত ৰিচ'ৰ্চ শ্বেয়াৰ কৰা। চ' এতিয়া ৰিচ'ৰ্চনো কি বস্তু, ইউজাৰনো কি বস্তু? ইউজাৰ মানে যিবিলাকে ইউজ কৰি আছে। আপুনি কম্পিউটাৰ ইউজ কৰি আছে, আপুনি ইউজাৰ। মই ইউজ কৰি আছোঁ, মই ইউজাৰ। তেনেকুৱা কোনো নীতি নাই যে যোনে কম্পিউটাৰটো ইউজ কৰি থাকিব তেখেতকে ইউজাৰ বুলি কোৱা হয়। চ' ইয়াতে কথা হৈছে যে ৰিচ'ৰ্চ, ইউজাৰবিলাকৰ মাজত ৰিচ'ৰ্চ শ্বেয়াৰ কৰা হয়। চ' ইয়াতে ৰিচ'ৰ্চ মানে কি বুজাইছে? চ' ৰিচ'ৰ্চ মানে আপুনি ইয়াতে চাব, এক্সাম্পলৰ কাৰণে মই দিছোঁ, ইয়াতে ফাইল হ'ব পাৰে ৰিচ'ৰ্চটো, আপোনাৰ অডিঅ' ফাইল এটা হ'ব পাৰে, আপুনি ভিডিঅ' হ'ব পাৰে, আপোনাৰ প্ৰিণ্টাৰো হ'ব পাৰে, ঠিক আছে? চ' এইবিলাক হ'ল ৰিচ'ৰ্চ, ঠিক আছে? মই আৰু এটা এক্সাম্পল আপোনাক দি দিওঁ। ছাপ'জ আপুনি হোৱাটছআপ ইউজ কৰিছে মোবাইলত। চ' হোৱাটছআপ যেতিয়া ইউজ কৰিছে, চ' আপুনি কি কৰিছে, বন্ধুলৈ আপুনি হাই হেল্ল' পঠাইছে বা তেনেকুৱা এটা ফটো পঠাইছে বা তেনেকুৱা এটা আপুনি এডুকেশ্যনেল ভিডিঅ' পঠাইছে বা তেনেকুৱা আপোনাৰ কিছুমান নোটছ আছে, নোটছবিলাক পঠাইছে। চ' এই যে পঠাই আছে আপুনি যিবিলাক হাই হেল্ল' বা আপোনাৰ যিবিলাক এটাচমেণ্ট যিবিলাক পঠাই আছে সেইবিলাক হ'ল ৰিচ'ৰ্চ, ঠিক আছে? চ' আৰু প্ৰিণ্টাৰৰ কথা ইয়াতে উল্লেখ কৰা আছে। চ' প্ৰিণ্টাৰ আপোনালোকে নিশ্চয় দেখিছে হয়তো, বা যদি দেখা নাই আপোনালোকে শুনি লওক যে আপোনালোকে গম পাইছে যে এটা অফিচত যেতিয়া থাকে আপুনি, চ' একেটা প্ৰিণ্টাৰ থাকে আৰু সেই প্ৰিণ্টাৰৰ লগত সকলোবোৰ কম্পিউটাৰ জড়িত থাকে। আৰু সেই যিকোনো কম্পিউটাৰৰ পৰা যেতিয়া আমি প্ৰিণ্ট দিওঁ সেই প্ৰিণ্টাৰটো প্ৰিণ্ট কৰি দিয়ে। চ' সেইটো মানে হ'ল আপুনি শ্বেয়াৰিং অফ ৰিচ'ৰ্চ, মানে নেটৱৰ্কটোত আমি কি কৰি আছোঁ, আমাৰ ৰিচ'ৰ্চটো শ্বেয়াৰ কৰি আছোঁ। চ' প্ৰত্যেকজনৰ কাৰণে আমাৰ তেনেকুৱা প্ৰিণ্টাৰ কিনিব লগা দৰকাৰ নাই। এটা প্ৰিণ্টাৰ ৰাখি কিনে আমি নেটৱৰ্ক এটা ফৰ্ম কৰি দিম। চ' সেই সকলোবোৰ যিবোৰ মানুহ এই নেটৱৰ্কৰ লগত জড়িত আছে সকলোবোৰ মানুহ কি কৰিব পাৰিব, সেই প্ৰিণ্টাৰটোৰ পৰা প্ৰিণ্ট কৰিব পাৰিব, ঠিক আছে? চ' সেইটোক কি বুলি কোৱা হয়, শ্বেয়াৰিং অফ নেটৱৰ্ক বুলি কোৱা হয়, নেটৱৰ্ক ৰিচ'ৰ্চ। চ' বলক নেক্সট। চ' দূৰত্বৰ ওপৰত ভিত্তি কৰি কিনে নেটৱৰ্কক তিনিটা ভাগত ভাগ কৰা হৈছে। মনত ৰাখিব, দূৰত্বৰ ওপৰত, ইয়াতে দূৰত্বৰ ওপৰত ভিত্তি কৰি কিনে। চ' বেলেগ আপুনি ক'ব পাৰে যে ক্ষমতাৰ ওপৰত, কেপাচিটিৰ ওপৰত ভিত্তি কৰি কিনে নেটৱৰ্কক তিনিটা ভাগত ভাগ কৰা হৈছে। ভাগকেইটা হৈছে ক্ৰমে লোকেল এৰিয়া নেটৱৰ্ক যিটোক আমি লেন বুলি কওঁ, দেন মেট্ৰ'পলিটেন এৰিয়া নেটৱৰ্ক যিটোক আমি মেন বুলি কওঁ, আৰু ৱাইড এৰিয়া নেটৱৰ্ক যিটোক আমি ৱেন বুলি কওঁ। চ' আহক প্ৰথমে জানো লোকেল এৰিয়া নেটৱৰ্ক। চ' লেন বা লোকেল এৰিয়া নেটৱৰ্ক হৈছে এটা সৰু নেটৱৰ্ক যি এটা স্থানীয় অঞ্চলত আবদ্ধ হৈ থাকে। গম পাইছে আপুনি? এইটো এটা লিমিটেড এৰিয়াত স্প্ৰেড হৈ থাকে, ঠিক আছে? যেনেকুৱা হ'ব পাৰে আপোনাৰ অফিচত, আপোনাৰ যিকোনো এটা বিল্ডিঙত বা স্কুল ইত্যাদি। মানে উইদিন এটা লিমিটেড এৰিয়াত যিবোৰ নেটৱৰ্ক সীমিত হৈ থাকে বা আবদ্ধ হৈ থাকে সেইবিলাকক আমি লোকেল এৰিয়া নেটৱৰ্ক বুলি ক'ব পাৰোঁ। যেনেকুৱা মই ইয়াতে এটা এক্সাম্পল দিছোঁ যে চাওক, ইয়াতে ক্ৰমে 6টা কম্পিউটাৰ আছে। ধৰক কম্পিউটাৰ 6টা আপোনালোকৰ স্কুলত আছে। চ' স্কুলত আপোনালোকে কম্পিউটাৰকেইটা কি কৰিছে, এটাৰ লগত আৰু এটা এনেকৈ ৱায়াৰেদি কিনে কানেক্ট কৰি ৰাখিছে। চ' সেইটোক আমি লোকেল এৰিয়া নেটৱৰ্ক বুলি ক'ব পাৰোঁ, ঠিক আছে? যিহেতু এইটো এটা লিমিটেড এৰিয়াৰ ভিতৰত সীমিত হৈ আছে, বা আপুনি অফিচত নহয় কিনে আপোনাৰ স্কুলত হ'ব পাৰে বা আপোনাৰ এটা যিকোনো এটা বিল্ডিঙত হ'ব পাৰে, ঠিক আছে? চ' এইটো হ'ল আপোনাৰ এটা এক্সাম্পল অফ লোকেল এৰিয়া নেটৱৰ্ক। নেক্সট,
মেট্ৰ'পলিটেন এৰিয়া নেটৱৰ্ক, যিটোক আমি মেন বুলি কওঁ। চ' এইটো হৈছে মেন হৈছে এনেকুৱা এটা নেটৱৰ্ক যিটো এটা মহানগৰৰ ভিতৰত প্ৰসাৰিত হৈ থাকে। মহানগৰ মানে চিটি। এতিয়া ধৰক ইয়াতে এক্সাম্পলটো দিয়া আছে কেবল নেটৱৰ্ক, কেবল টিভি নেটৱৰ্ক। আপোনালোক নিশ্চয় গম পায় যে কেবল টিভি আজিকালি যেনেকুৱা আপোনাৰ ডিছ টিভি আহি গৈছে, আগত কি আছিলে কেবল টিভি আছিলে। চ' একোটা কেবল টিভি ছাপ'জ আপোনাৰ এটা কণ্ট্ৰল ৰুম থাকে, সেই কণ্ট্ৰল ৰুমৰ পৰা কি কৰে চিটিৰ ভিতৰত থকা সকলোবোৰ গ্ৰাহক যিবিলাক আছে চবকে কি কৰে ইহঁতে কেবল কানেকশ্যন দিয়ে আৰু এটা ৰুমৰ পৰা কণ্ট্ৰল কৰে, ঠিক আছে। চ' কেপাচিটিটো তেনেকুৱা, মানে আগতো যিটো আছিলে লেন, এইটো লোকেল অকল এটা ঘৰতহে থাকিব পাৰে। আৰু যেতিয়া মেন আহি গ'ল সেইটো কেপাচিটিটো অলপ ডাঙৰ বা বেছি বুলি ক'ব পাৰোঁ। চ' এইটো কি কৰিলে ধৰক 10টা বা 20টামান ঘৰ বা তেনেকুৱা 100টা ঘৰ লৈ কেনে কানেকশ্যন দিব পৰা হৈছে, ঠিক আছে। দিব পৰা হৈছে বা আমি দিব পাৰোঁ এইটো মেনৰ সহায়ত। চ' মই এতিয়া দেখাইছোঁ ছাপ'জ এইটো এটা লেন হয়, এইটো এটা লেন হয় আৰু এইটো এটা লেন হয়। চ' ইয়াৰ মাজত যেতিয়া আমি কানেকশ্যন কৰি দিম চ' এইটো কি হৈ যাব মেন, মানে ইয়াৰ কেপাচিটিটো লেনতকৈ অলপ বেছি। মানে ই এটা মহানগৰ বা তেনেকুৱা চিটিত যিখিনি থাকে জেনেৰেলি, ধৰক এটা চিটি কিমান থাকিব 10 কিলোমিটাৰ, এৰাউণ্ড যদি 10 কিলোমিটাৰ হয় চ' এই মেনটো কি কৰিব পাৰিব 10 কিলোমিটাৰ জেগাত ই কানেকশ্যন দিব পাৰিব, বা আমি যদি দিওঁ কানেকশ্যন তেতিয়া ই ভালকৈ কাম কৰিব পাৰিব, ঠিক আছে। কিন্তু যদি আমি আমাৰ আগৰ কথাটো ক'ব বিচাৰোঁ যে লেন কিন্তু আমি 10 কিলোমিটাৰত দিব নোৱাৰোঁ, কাৰণ এইটো এটা লিমিটেড হয়। চ' সেইকাৰণে আমি কি কৰোঁ যিকোনো এটা বিল্ডিঙত বা যিকোনো এটা অফিচত বা স্কুলত বা আপোনাৰ নিজৰ ঘৰত সেইটো স্থাপিত বা আমি ইনষ্টল কৰিব পাৰোঁ, ঠিক আছে। চ' কেপাচিটিটো হৈছে লেনতকৈ অলপ বেছি, ঠিক আছে। লেনটো অকল এটা অফিচতে সীমিত হৈ থাকে, কিন্তু মেনটো হৈছে কি হৈছে এটা চিটিত সীমিত হৈ থাকে। চিটিতকৈ বেছি আমি যাব নোৱাৰোঁ, মেনৰ কেপাচিটি তেনেকুৱা নাই, ঠিক আছে। চ' ব'লক নেক্সট। চ' নেক্সটটো হৈছে ৱেন মিনছ ৱাইড এৰিয়া নেটৱৰ্ক। চ' ৱাইড এৰিয়া নেটৱৰ্ক হৈছে এনেকুৱা এটা নেটৱৰ্ক যিয়ে এটা ভৌগোলিক দূৰত্বৰ অৱস্থিত অঞ্চলত প্ৰসাৰিত হৈ থাকে। ইয়াতে আপুনি মন কৰিব ভৌগোলিক দূৰত্বত অৱস্থিত, ভৌগোলিক দূৰত্ব জেনেৰেলি এটা লং ডিষ্টেঞ্চ বুলি ক'ব পাৰোঁ। চ' এইটো এটা হৈছে নেটৱৰ্ক অফ ৰোডছ। যেনেকুৱা ধৰক আপুনি গুৱাহাটীত আছে, গুৱাহাটীৰ ৰডছটো ডিব্ৰুগড়ৰ, তেজপুৰ আদি সকলোবোৰ ৰোডছ, মানে যিটো ৰোডছ আছে আপোনাৰ ৰাস্তা আছে। চ' এই ৰাস্তাত কি হৈছে একেলগ লগ হৈ আছে, নিশ্চয় লগ হৈ আছে। চ' দূৰত্বটো বেছি তাৰমানে, ঠিক আছে। এটা ভৌগোলিক দূৰত্বত অৱস্থিত অঞ্চলবোৰত যিটো প্ৰসাৰিত হৈ থাকে, মানে ধৰক মই ইয়াতে এক্সাম্পলটো লৈছোঁ, যেনেকুৱা মই ইয়াতে গুৱাহাটী দিছোঁ, গুৱাহাটীত এটা তেনেকুৱা লেন আছে, এটা লোকেল এৰিয়া নেটৱৰ্ক আছে, আৰু এটা গুৱাহাটী চিটিত তেনেকুৱা আছে। এইটো চাওক চিটিত দিয়া হৈছে, মই 3টা ইয়াতে নেটৱৰ্ক দেখাইছোঁ। চ' এইটো আল্টিমেটলি কি এটা মেন, এইটো এটা লেন। চ' মেন আৰু লেন এই দুটা লগ লাগি কিনে যেতিয়া মই ইয়াতে দিছোঁ এইটো আপোনাৰ ডিব্ৰুগড় চিটি। চ' যেতিয়া এটা দূৰত্ব বেছি হৈ গ'ল, কাৰণ আপোনাৰ মেনে কি কৰে এটা চিটিতহে কভাৰ কৰে। যেতিয়া আমি ডিব্ৰুগড় চিটিটো আমি দি দিলোঁ আৰু এইটোৰ লগত এইটোৰ কানেকশ্যন কৰি দিলোঁ, তেতিয়া এইটো কি হৈ গ'ল ৱাইড এৰিয়াত আহি গ'ল, এটা ভৌগোলিক দূৰত্বৰ অঞ্চল আহি গ'ল। চ' সেইকাৰণে ডিষ্টেঞ্চটো যেতিয়া ডাঙৰ হ'ব তেতিয়া কি হ'ব এইটো ৱাইড বুলি ক'ব পাৰোঁ। ধৰক ইয়াৰ পৰা ডাইৰেক্ট আৰু দিল্লী চিটি, আমি এটা দিল্লী চিটিত কানেকশ্যন এটা আছে, তাৰ লগত আমি লগ হৈছোঁ, ঠিক আছে। চ' এনেকুৱা যিমান দূৰত্ব ডিষ্টেঞ্চ বেছি থকা হ'ব সেইটো হৈছে আপোনাৰ ভৌগোলিক দূৰত্ব মানে বেছি থাকিব, সেইটো হ'লে এটা আপোনাৰ কি হৈছে এইটো আমি কি বুলি ক'ব পাৰোঁ ৱাইড এৰিয়া নেটৱৰ্ক ইয়ানি ৱেন, ঠিক আছে। চ' মই আৰু এটা চমুকৈ ক'ব বিচাৰিছোঁ এইটো ভিডিঅ'ত, কাৰণ আপোনালোকে হয়তো কনফিউজন হৈছে যে বুজাত হয়তো কনফিউজন হ'ব পাৰে। চ' এতিয়া শুনক, লোকেল এৰিয়া নেটৱৰ্ক যিটোক আমি লেন বুলি কওঁ, ই এটা লিমিটেড এৰিয়াত থাকে, এটা অফিচ বা এটা বিল্ডিঙত থাকে। আৰু হৈছে আপোনাৰ মেন, ই এটা চিটিত কভাৰ কৰিব পাৰে, তাতকৈ বেছি ইয়াৰ কেপাচিটি নাই এটা চিটি। আৰু ৱেন হৈছে কাণ্ট্ৰি বুলি ক'ব পাৰে আপুনি, যে এটা কাণ্ট্ৰিৰ পৰা বেলেগ এটা কাণ্ট্ৰিত যিটো আপুনি সংযোগ কৰিছে নেটৱৰ্ক, সেইটোক আমি ৱাইড এৰিয়া নেটৱৰ্ক বুলি ক'ব পাৰোঁ। ধৰক এতিয়া আমাৰ ইণ্ডিয়াৰ যিবিলাক নেটৱৰ্ক আছে সেইটো মানে বাহিৰৰ যিবিলাক দেশ আছে, ছাপ'জ আপুনি পাকিস্তান হওক বা তেনেকুৱা নেপাল হওক বা তেনেকুৱা আপোনাৰ ইংলেণ্ড আমেৰিকা, চ' এখেতৰ লগত যিটো আমাৰ সংযোগ হৈ আছে সেইটোক আমি ৱাইড এৰিয়া নেটৱৰ্ক বুলি ক'ব পাৰোঁ। আৰু এইবিলাক নেটৱৰ্ক কি হয় অপটিকেল কেবলৰ সহায়ত কৰা হয়, বা তেনেকুৱা ৱায়াৰলেছ ছেটেলাইটৰ থ্ৰুত আমি এইবিলাক কানেকশ্যন কৰিব পাৰোঁ বা সংযোগ কৰিব পাৰোঁ, ঠিক আছে। চ' কেপাচিটিটো লেনৰ একেবাৰে সীমিত,
মেনৰ হৈছে অকণমান এটা চিটিৰ ভিতৰত ই সীমিত থাকে আৰু ৱাইড এৰিয়া নেটৱৰ্কটো হৈছে যে গোটেইখিনি লৈ কিনে এটা ৱাইড এৰিয়া নেটৱৰ্ক হয়। চ' সেইকাৰণে মই এক্সাম্পলটো মই আকৌ এবাৰ দেখাই দিছোঁ। চ' আপোনালোকে ইয়াতে দেখিব পাৰে। চ' ইয়াতে হ'ল গুৱাহাটীৰ পৰা দিল্লীলৈকে ত' ডিষ্টেঞ্চটো কিমান হ'ব পাৰে। চ' গুৱাহাটীত এটা ছাপ'জ এইটো এটা ঘৰত আছে, এইটো আপোনাৰ গোটেই চিটিটোত আছে, এইটো ডিব্ৰুগড় চিটিত আছে আৰু এইটো দিল্লী চিটিত আছে। চ' যেতিয়া আমি এনেকৈ কানেকশ্যন এটা দি দিম, চ' এইটো এটা কি হ'ল ৱাইড এৰিয়া নেটৱৰ্ক হৈ গ'ল। ঠিক আছে। চ' আশা কৰোঁ আপুনি এই ভিডিঅ'টোত এই তিনিটা বস্তু ক্লিয়াৰ হৈছে যে নেটৱৰ্কটো কি বস্তু আৰু দূৰত্ব বা ডিষ্টেঞ্চ বা তেনেকুৱা কেপাচিটিৰ ওপৰত ভিত্তি কৰি নেটৱৰ্কক তিনিটা ভাগত ভাগ কৰা হৈছে, যিবিলাক হৈছে ক্ৰমে লোকেল এৰিয়া নেটৱৰ্ক, মেট্ৰ'পলিটেন এৰিয়া নেটৱৰ্ক আৰু ৱাইড এৰিয়া নেটৱৰ্ক। চ' লোকেল এৰিয়া নেটৱৰ্ক হৈছে আপোনাৰ এটা লিমিটেড এৰিয়াত ই সীমিত হৈ থাকে আৰু মেট্ৰ'পলিটেন এৰিয়া হৈছে এতিয়া এটা চিটিৰ ভিতৰত সীমিত হৈ থাকে আৰু ক্ৰমে ৱাইড এৰিয়া নেটৱৰ্ক হৈছে যিটো এক্ৰছ দ্য কাণ্ট্ৰি বা অলপ ডিষ্টেঞ্চ বেছি থকা তেনেকুৱা চিটিত প্ৰসাৰিত হৈ থাকে। ঠিক আছে। চ' আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। চ' ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব, বন্ধুবোৰৰ সৈতে শ্বেয়াৰ কৰিব, লগতে আপুনি যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰিব ল'ব, লগতে বেল বটনটো প্ৰেছ কৰি দিব, কিয়নো বেল বটনটো প্ৰেছ কৰিলে আমাৰ যিবোৰ আপডেট ভিডিঅ' আছে তাৰ নটিফিকেশ্যন আপুনি তৎক্ষণাত পাবগৈ। চ' আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।